Hello everyone, welcome back to my channel. আজি মই আপোনালোকৰ ওচৰত কুচিয়াৰ ৰেচিপি লৈ আহিছো আৰু কেনেকৈনো মই কুচিয়া বনাইছো আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিলে গমে পাব। এতিয়া বলক ভিডিওটো ষ্টাৰ্ট কৰোঁ। এয়া প্ৰথমে মই ডম্বৰু পাত কেইটামান ছিঙি লৈছোঁ যাতে কুচিয়াৰ বিজলখিনি ধুনীয়াকৈ গুচাব পাৰোঁ। আমি কুচিয়াৰ যিখিনি বিজল থাকে গাত সেইখিনি এই ডম্বৰু পাতেৰে ধুনীয়াকৈ চাফা কৰি লওঁ আৰু লগতে এয়া নিমখ অলপমান দি লৈছোঁ। বিজলখিনি গুচাবৰ বাবে নিমখখিনিও দিয়া হয়। এতিয়া ডম্বৰু পাতকেইখনেৰে এনেদৰে কুচিয়াখিনি চাফা কৰি লোৱা হৈছে। কুচিয়াৰ গাত যিমান বিজল আছে এই ডম্বৰু পাতেদি এনেধৰণে আমি চাফা কৰি লওঁ। ডম্বৰু পাতেৰে কুচিয়াৰ বিজলখিনি ধুনীয়াকৈ চাফা কৰি লোৱাৰ পিছত কুচিয়াখিনি পানীৰ লগত ভালকৈ ধুই লওঁ। কুচিয়াটো ফালি কুচিয়াৰ পেটু বুকুলাবোৰ আমি এনেধৰণে ওলাই দিছোঁ।
খুন্দি লওঁ ধুনীয়াকৈ প্ৰথমে এইখিনি খুন্দি লৈছোঁ এতিয়া এই ভোট জলকীয়াটো দি দিম গুটিখিনি উলিয়াই দিছোঁ আৰু এইখিনি এক লগত এতিয়া মই খুন্দি দিম হৈ গৈছে এইখিনি মই ইয়াতে উলিয়াই লওঁ আৰু এয়া এইখিনি পিয়াজখিনি মই এনেকৈ কাটি লৈছোঁ এতিয়া ভাজো কেৰাহী গৰম হৈ গৈছে এতিয়া মই ইয়াতে তেল দি দিম হ'ব এইখিনিয়ে দিছোঁ কালজিৰা অলপ দিছোঁ তেলত আৰু লগতে দুটা তেজপাত দিছোঁ আৰু কাটি থোৱা পিয়াজখিনি দি দিছোঁ পিয়াজত অলপমান এইখিনিমান চেনি দিছোঁ পিয়াজখিনি অলপ ভালকৈ ভাজিবলৈ দিম ৰঙচুৱা হোৱালৈকে এতিয়া পিয়াজখিনি আধা সিজি গৈছে এতিয়া মই ইয়াত আদা নহৰু এড কৰিম মানে পিচি থোৱা আদা নহৰুখিনি এতিয়া দি দিম এইখিনি এতিয়া ইয়াত লগতে হালধি দিম এইখিনিমান হালধি দিছোঁ আদা নহৰু দিয়াৰ পিছত এটা ধুনীয়া গোন্ধ ওলাইছে এতিয়া লগতে মই এয়া চিকেন মছলা এচামুচ দি দিছোঁ এতিয়া গোন্ধটো আৰু বেছি ধুনীয়া হ'ব আৰু মই এতিয়া ইয়াত এড কৰি দিম কুচিয়াখিনি মই এতিয়া ইয়াত এড কৰি দিছোঁ সোৱাদ অনুযায়ী নিমখ দিছোঁ অলপমান পানী দিছোঁ কুচিয়া বনালে এনেধৰণে অলপ পানী দি সিজাব লাগে তেতিয়া খাবলৈ বৰ সোৱাদ হয় এতিয়া কাটি থোৱা আলুখিনি দি দিছোঁ
আলুখিনি সিজিলে আমাৰ এই কুচিয়া মাংসখিনি হ'বই। মই চাইছোঁ আলুটো সিজিছে নে নাই। সিজিছে আলুখিনি, আৰু অলপমান সিজিবলৈ দিম। তেতিয়ালৈকে মই গোটা গৰম মছলাখিনি খুন্দি লওঁ। লাষ্ট আৰু এবাৰ পানী দিম মই। এই পানীখিনি শুকোৱালৈকে কুচিয়াখিনি উতলিবলৈ দিম। পানীখিনি অলপমান শুকোৱাৰ পিছতে আমাৰ কুচিয়াখিনি হৈ যাব। ইয়াতে এয়া কেঁচা জলকীয়া কাটি দিম নমোৱাৰ আগত। ইয়াৰ পিছত পিচি থোৱা এয়া মছলাখিনি, মছলা বটাখিনি দি দিম। ভালদৰে মিক্স কৰি দিছোঁ। এয়া ধনিয়া গুড়া দিছোঁ, 2 চামুচ দিম মই। এয়া আমাৰ কুচিয়া হৈ গৈছে। মই গেছটো অফ কৰি দিছোঁ আৰু অলপমান বাতিত লৈছোঁ। মই খাই চাম আৰু আপোনালোকক জনাম কেনেকুৱা হৈছে। এয়া মোৰ কুচিয়াৰ ৰেচিপি হৈ গৈছে। মই আপোনালোকক খাই জনাই আছোঁ কেনেকুৱা হৈছে। এয়া প্ৰথমে খাইছোঁ মই কুচিয়া। টেষ্টি হৈছে। খাবলৈ বহুত সোৱাদ হৈছে। আপোনালোকেও যদি ইচ্ছা কৰে মোৰ নিচিনাকৈ বনাই খাব পাৰে। খাবলৈ কিন্তু সঁচাকৈ বহুত সোৱাদ হৈছে। আৰু মোৰ ভিডিঅ'টো চাই ভাল পালে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি ছাপোৰ্ট কৰিব। লগতে থকা বেল আইকনটো দবাই দিব। তেতিয়াহে মই এনেকুৱা নতুন নতুন ভিডিঅ' দি থাকিলে আপোনালোকে গম পাব। এতিয়া মই এইখিনি খাওঁ। আজিলৈ বাই বাই।